Call me when you want, call me when you need. Call me in the morning, I'll be on the way. Call me when you want, call me when you need. Call me out by your name. Okay, let's go. Hello guys, মই আছো বৰ্তমান পাৰ্বতী পাহাৰ তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো বহুত দিনৰ মূৰত আজি পুনৰবাৰ ভিডিঅ' বনাম বুলি ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ পাৰ্বতী পাহাৰ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তো বলক আজিৰ যাত্ৰা আৰম্ভ কৰোঁ। তো এতিয়া বকো পালোঁ আৰু এতিয়া গৈ আছোঁ পাৰ্বতী পাহাৰ আজি পুনৰবাৰ গৈ আছোঁ। তো গাইজ ফাইনেলি এতিয়া আহি পালোঁ পাৰ্বতী মাৰ গেট আহি পালোঁ। বৰ্তমান পাৰ্বতী মাৰ গেটখন আহি পালোঁ আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। তো সকলোবোৰ দেখুৱাম বৰ্তমান পাৰ্বতী পাহাৰৰ অৱস্থা কেনেকুৱা হৈ আছে চব দেখুৱাম। তো চাই থাকিব শেষলৈকে। এতিয়া যাত্ৰা কৰোঁ। তো এতিয়া আমি পাহাৰ বগাই আছোঁ। তো পাহাৰ বগাই আছোঁ আৰু আমি 1 কিলোমিটাৰমান ওপৰত গ'লে আমি পাৰ্বতী মাৰ মন্দিৰ দৰ্শন কৰিব পাৰিম। তো চববিলাক দেখুৱাম। তো চাই থাকিব। তো গাইজ মানে কৰোণাৰ চিজন তথাপি কিন্তু মানে বহুত মানুহ কিছুমান আহিছে, বহুতে আহিছে, কিন্তু মানে যদি আৰু কৰোণাৰ বতৰ নহ'ল হয় তেনেহ'লে তো আৰু বহুত মানুহ আহি থাকে। মানে ভাল লাগে, ওচৰতে বহুত মানুহ ইয়াতে চাবলৈ আহে জেগাবিলাক। তো গাইজ একদম সঁচাকৈ মানে বহুত সুন্দৰ পৰিৱেশ, একদম বহুত ভাল লাগিছে। একদম শান্তিপ্ৰিয় জেগা হয়। যদি কাৰোবাৰ অলপমান মনটা অলপ দুখ লাগি থাকে, মন বেয়া হৈ থাকে, তো আপোনালোকে এতিয়া এবাৰ আহক আৰু মনটা আপোনাৰ ফ্ৰেছ কৰি লৈ যাওক। তো গাইজ ফাইনেলি এতিয়া আহি পালোঁ আমি পাৰ্বতী মাৰ মন্দিৰ। তো এই চাব পাৰে পাৰ্বতী মাৰ মন্দিৰ। তো গাইজ একদম বহুত কষ্ট কৰি আহি পালোঁ পাৰ্বতী মাৰ মন্দিৰ। বহুত ভাগৰ লাগিছে আৰু বহুত ওখ হয় পাহাৰখন আৰু পাহাৰৰ একদম ওপৰত আছে পাৰ্বতী মাৰ মন্দিৰ। তো লগত আছে পাপু। দুয়োজনে বহুত কষ্ট কৰি আগবাঢ়ি আহিছোঁ, কিন্তু বহুত ভাল লাগিছে। আৰু ইয়াত আহি পোৱাৰ লগে লগে চব ভাগৰ কষ্ট মানে নোহোৱা হৈ যায়। একদম বহুত শান্তিপ্ৰিয় জেগা হয়। তো আপোনালোকে যদি ঘৰত এনে বৰিং হৈ আছে তো আপোনালোকে ইয়াতে আহিব পাৰে। তো আহক, বহুত ভাল লাগে। চাই লওক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. তো গাইজ দেখিছে এয়ে অসমৰ সৌন্দৰ্য, একদম হিয়া পৰা সৌন্দৰ্য। চাওক পাহাৰৰ ওপৰত মন্দিৰ। ৱাও, তো গাইজ একদম সঁচাকৈ বহুত শান্তি পোৱা যায়। একদম শান্তি পাই আছোঁ বৰ্তমান। বহুত ভাল লাগি আছে, একদম মনটো ফ্ৰেছ লাগি আছে। কি ক'ম, বহুত সুন্দৰ জেগা হয়। তো ইয়া পাপু। তো গাইজ এই পাৰ্বতী পাহাৰ একদম খুব সুন্দৰ নজাৰা হয়। বহুত বেছি ভাল লাগে। তো আপোনালোকে যদি ঘৰত একদম বৰিং হৈ আছে তো আপোনালোকে এতিয়া এবাৰ আহক আৰু মনটো ফ্ৰেছ কৰি লৈ যাওক ঘৰলৈ। তো এই চাওক। I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go. তো গাইজ আজিলৈ ভিডিঅ'টো এইখিনিয়ে। তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক আৰু
ছাবস্ক্ৰাইব কৰক মোৰ এই চেনেলটো তো আজিলৈ ইমানতে টাটা বাই বাই জয় অসম